নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানমালা আসাম ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল এটা বিগ আপডেট দিব ওলাইছোঁ। অভাৰলেপিং বিতৰ্কৰ সময়তে চৰকাৰৰ ফালৰ পৰা অভাৰলেপিং দূৰীকৰণৰ ব্যৱস্থা লোৱা দেখা গৈছে। হয়, চৰকাৰৰ শিক্ষা বিভাগে এই ব্যৱস্থা লোৱা দেখা গৈছে। কিন্তু বিগত সময়ছোৱাত এই বিভাগটোৱে অভাৰলেপিং সমস্যা সমাধান নকৰাকৈ নিযুক্তি কৰা দেখা গৈছিল। বৰ্তমান চলি থকা হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী নিযুক্তি প্ৰক্ৰিয়াত বহু কেণ্ডিডেটে প্ৰভিন্সিয়েলাইজ স্কুল, গভৰ্ণমেণ্ট স্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলত এপ্লাই কৰি থৈছিল। গতিকে একেজন প্ৰাৰ্থীয়ে তিনিটা পদত ছিলেক্ট হোৱা বহু সম্ভাৱনা দেখা দিছিল। কিন্তু দেখা গৈছে শিক্ষা বিভাগৰ ফালৰ পৰা 2 বা ততোধিক পদত ছিলেক্ট হোৱা কেণ্ডিডেটক কল কৰা হৈছে আৰু তেওঁ কোনটো পদত চাকৰি কৰিব লগে লগে তাক নিৰ্ণয় কৰা হৈছে। অৱশেষত অভাৰলেপিং সমস্যাৰ ওপৰত আমাৰ প্ৰতিবাদ কিছু হ'লেও সমাধান হোৱা দেখা গৈছে। বন্ধু বান্ধৱীসকল ভিডিঅ'টোত ইমানেই। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।